নমস্কাৰ, মই জ্যোতি আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এতিয়া আমি যাবলৈ ওলাইছোঁ বৰপেটাত। তো বৰপেটাত কিয় যাম সেইটো আপোনালোকে গম পাব পাছলৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ভিডিঅ'টো চাই যদি অকণমানো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। তো বলক বৰ বেছি দেৰি নকৰাকৈ আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিম। আমি যাই আছো বৰপেটা। মই আৰু পাপা আগত, পাপাই গাড়ী চলাই আছে আৰু বাকী চব ওচৰতে গবি জেঠিয়াৰ আইতা বৰপেটা যাই আছো। যাই আছো সেইটো তাতে যাইহে আকৌ এতিয়া নকয় বাছত আহি দিওঁ আহি নাপালো সেইখিনি। আহি পাই গলো। তো বলক ভিতৰত যাওঁ। আহিতো পালোৱেই, বলক যাওঁ। আহি পোৱাৰ লগে লগে পানী আৰু প্ৰসাদ দিছে, খাই লওঁ দিয়ক। তো গাইজ প্ৰসাদখিনি মোৰ শেষে হোৱা নাই আৰু চাহ আহিয়ে গ'ল। খাইয়ে লওঁ চব। ববি জেঠি কি কল চলাই আছে। তো গাইজ মই ভুজিয়া চবাই আছিলোঁ কিন্তু আৰু দি দিলে পুৰি। আমি মানে বৰপেটাত কাৰ ঘৰত আহিছোঁ এইটো কৈ আছোঁ, কোৱা নাছিলোঁ যিহেতু। তো মামাৰ কইনা চাব আহিছোঁ বৰপেটাত। এনেই মানে মামাই চোৱা আছে, আমি জাষ্ট এনে আহিছোঁ আৰু। তো সেইখিনি আৰু কইনাটো দেখাই আছোঁ পিছত অলপমান। তো গাইজ এইটোৱে হ'ল কইনা, লাজ কৰে বহুত, সেইকাৰণে দূৰৰ পৰা ভিডিঅ' কৰিছোঁ। তো গাইজ ভাত দিলে কিন্তু পেটত অলপো জাগা নাই, বাট ইমান কষ্ট কৰি বনাইছে, অলপ অলপ খাই লওঁ। তো এয়া আহি গ'ল মাছ, মাংস দি দিলে। অলপমান পেটটো ঠাণ্ডা হৈ দিছোঁ। এই ববি জেঠি একদম ববি জেঠি একদম কি পেট বুজাই হৈ গৈছে। অলপমান পেটটো ঠাণ্ডা হৈ দিব লাগিব, বাপৰে জাগাই নাই পেটত অলপমানো। এতিয়া অলপমান ফুৰো, মন্দিৰ চাই আহোঁ, হজম কৰোঁ, ভাত হজম কৰোঁ এতিয়া। এইবাৰ বেছি দূৰ। মাধৱদেৱ মন্দিৰ ন, এইটো মাধৱদেৱ মন্দিৰ। মাধৱদেৱ মন্দিৰ সেইটো মেইন গেট ন। তো গাইজ এইটো হ'ল শংকৰদেৱ মন্দিৰ হয়, মাধৱদেৱ লিখা আছে কিন্তু হয় বোলে শংকৰদেৱ মন্দিৰ। এনেকে এইটো ৰাস্তা নহয়। এই মই যি একবাৰ ৰাস্তাত টাইমত এই মিউজিকে দি আছিলোঁ, ইয়াত আহিছিলোঁ মই, এইখিনিত গাড়ী ৰখাইছোঁ। এতিয়া খুবা আছে তাৰমানে তোমাৰ
আৰু বিচনাখন আছে 6 ফুট বহল দীঘলেই ভিতৰত কি আছে বিচনা এই শংকৰদেৱে শংকৰদেৱৰ মেইন মন্দিৰ আৰু ইটো মেইন এতে হয় নেকি হলি হেৰি হয় এতে এতে হেৰি হলি ইটো মেইন মন্দিৰ এতে হেৰি হয় নেকি অ। বৰপেটাত যি পাতবাউসী। হলি খেলা এতে হয় আমি এনে আলহী ঘৰত এইখন বিচনা গাইজ ইয়াৰে ভিতৰত আছে শংকৰদেৱৰ বিচনাখন 6 ফুট দীঘল 6 ফুট বহল বুলি কিন্তু কেমেৰাত দেখা নাপায় কি কোৱা এইটো শংকৰদেৱে গা ধোৱা কোৱা পাতবাউসী ন এই পাতবাউসী শংকৰদেৱ থান মনোজৰ মামাকৰ ঘৰ এতে না মনোজৰ মামাকৰ ঘৰ ভবানীপুৰ আৰু বেলেগ নেকি এই হাইৰে হৈ গ'ল গম পাই এতিয়া খানা ইয়াতে ৰান্ধে ইয়াতে আমাৰ ভাত মুখত ইয়াতে কৰে ন চব বিয়া চিয়া নকৰে এইটো খোৱাটো জাহি জংঘল কৰি মানে মাৰা যোৱা নাছিল কিন্তু আমাৰ শাস্ত্ৰত আছিল আমি মানে বিচাৰি পোৱা নাছিলোঁ 1988 চনত ভূমিকম্প হৈছিল এটা ভূমিকম্পত মানে এই মাটিটো বহি যোৱাৰ পিছত দেখা মানে ৰাইজে এইখিনি পিছত সুৰক্ষণ কৰি ৰাখে এই পাকাখিনি আমাৰ ৰাইজে বনাই দিয়া আৰু সেইখিনি ভৱানীপুৰৰ গোপালতাই একেদিনাই খান্দি একেদিনাই বহি দিছিলে ক'ত যা কি এইটো কি আছে তুমি চাবা হয় নেকি তাত কি আছে মন্দিৰত আহা চাবা পঢ়বা তো গাইজ এতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু আমি যে মামী চাব আহিছিলোঁ সিহঁতৰ ঘৰত যাওঁ মানে মামী হ'ব লগা মামীহঁতৰ ঘৰত যাওঁ আৰু তাৰ পৰা এতিয়া আৰু আমাৰ ঘৰত যাবৰে হ'ল গাইজ এতিয়া ঘৰত যাবৰে হ'ল আৰু মামীটোৱে আমাক চবকে মান ধৰি আছে এইটো নিয়ম বোলে মাকো মান ধৰিল তো গাইজ মোকো এনেকৈ মান ধৰিছিল সেৱা চেৱা কৰিছিল ভাগিনক তো মোৰ বহুত লাজ লাগে কাৰণে মোৰখিনি ভিডিঅ' কৰা নাই গাইজ সেৱা চেৱা কৰিলে বহুত লাজ লাগে তো ইহঁতকে চাওক তো গাইজ এতিয়া চবকে টাটা বাই বাই দিলোঁ আৰু আমি এতিয়া ঘৰত যাব বহুত ভাল লাগিল আহি আৰু অহা যোৱা থাকবই আৰু বিয়াৰ কাৰণে তো চবকে টাটা যাওঁ তো গাইজ আহিলোঁ যেতিয়া বৰপেটা সত্ৰই চাই যাওঁ বৰপেটা সত্ৰ সোমাই যাওঁ আহিছোঁ যাতে তো গাইজ ইয়াতে বহুত ডাঙৰকৈ দেউল হয় সত্ৰ
কোন দুটা তো গাইজ এই আগৰ তুলসীৰ সূতা দুটা বোলে নিজে নিজে ফুটা গৈছে ইয়াতে এই ক'ত বহি ক'ত আৰু ইটোৰো নহ'ব আহিলোঁ যাতে বৰপেটা সত্ৰখনৰ চাই ল'লোঁ এতিয়া গাড়ীলৈকে যাই আছোঁ তাৰপিছত এতিয়া ঘৰত যাওঁ আৰু হৈ গ'ল ববী জেঠিহঁতৰ ঘৰ পালে আৰু মোৰ লগৰ ঘৰত সোমাইছোঁ য়েছ বলো জি মোৰ ঘৰত আহি বহিছোঁ কোন লগ দেখাই আছে লগটো বহুতে চিনি পায়ো তো গাইজ এইটোৱে মোৰ লগটো প্ৰীতি মোক কিবা কৈ আছে তাই অলপমান আহিলোঁ আৰু তাইৰ লগতো কথা পাতিব কাৰণে তো গাইজ মোৰ লগটোকো বাই বাই দি এতিয়া ঘৰ গৈ আছোঁ পামেই আৰু ঘৰ অলপমানে আছে এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনে পালে যাব ভাল লাগিলে এটা লাইক কৰি দিব থেংকছ ফৰ ৱাচিং বাই